নমস্কাৰ, মই আজি আকৌ আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। এইখিনি অমিতা হয় আৰু মই ধুনীয়াকৈ বাকলি গুচাই লৈছোঁ। আপোনালোকে এইদৰে বাকলি ধুনীয়াকৈ গুচাই ল'ব। লগতে আলু এটাও লৈছোঁ আৰু এইখিনি মাজৰখিনি মই ধুনীয়াকৈ গুচাই লৈছোঁ। আৰু আহকচোন অমিতা মাছে আজি বনাওঁ। আৰু এয়া অমিতা আৰু আলুৱে টুকুৰা টুকুৰিকৈ কাটি ল'লোঁ। আপোনালোকে এইদৰে কাটি ল'লেই হ'ল। এটা ডাঙৰ চাই পিঁয়াজ ল'লোঁ, এটা ডাঙৰ চাই বিলাহী ল'লোঁ আৰু ধুনীয়াকৈ ধুই মেলি কাটি ল'লোঁ। আৰু ইয়াতে কি মছলা ব্যৱহাৰ কৰিম আপোনালোকক দেখাই দিওঁ। জিৰা অলপ লৈছোঁ, সৰিয়হ অলপ লৈছোঁ, ধনিয়া গোটা ধনিয়া অলপ লৈছোঁ, শুকান জলকীয়া আৰু নহৰু। এইখিনি ধুনীয়াকৈ মই মিক্সিত গুড়া কৰি ল'ম। এইটো প্ৰেছাৰ কুকাৰটো ল'লোঁ আৰু প্ৰেছাৰ কুকাৰত মই এতিয়া আলু আৰু অমিতা এটা চিটি দি ধুনীয়াকৈ বইল কৰি ল'ম। মাছ মই ধুনীয়াকৈ ধুই ল'লোঁ আৰু ধুই পেলাই এতিয়া নিমখ হালধি সানি লওঁ। আৰু এয়া মই গেছত কেৰাহীটো বহাই দিলোঁ। তেল দি দিছোঁ। তেলখিনি গৰম হ'ব দিছোঁ। তেলখিনি গৰম হৈ গৈছে। তেলখিনি গৰম হোৱাত এতিয়া মই মাছকেইটা দি দিছোঁ। আৰু মাছখিনি মই এতিয়া লটিয়াই দিম। আৰু মই মাছখিনি ইলুটি চিলুটি কৰি ভালদৰে ফ্ৰাই কৰি ল'লোঁ। হৈ গৈছে, এতিয়া নমাই দিওঁ। এইফালে মই গেছত কেৰাহীটো বহাই দিলোঁ আৰু এতিয়া তেল দি দিম। তেলখিনি গৰম হৈ গৈছে। তেলখিনি গৰম হোৱাত এতিয়া দিলোঁ মই পিঁয়াজখিনি আৰু পিঁয়াজখিনিকে লৰাই দিম। আৰু পিঁয়াজখিনি লাল কৰি মই ভাজি ল'লোঁ। পিঁয়াজখিনি ভাজা হৈ গৈছে আৰু এতিয়া দিছোঁ বিলাহীখিনি। বিলাহীখিনি মই এতিয়া লৰাই দিছোঁ। আপোনালোকে নিমখটো যিটো পৰিমাণত খায় সেইটো পৰিমাণত দিলে হ'ল। হালধি দিছোঁ, হালধিটো আপোনালোকে জোখত দিব আৰু এইখিনি লৰাই দিছোঁ। আৰু এয়া বিলাহীখিনি ভজা হৈ গৈছে। বিলাহীখিনি মই ধুনীয়াকৈ ভাজি ল'লোঁ, সিজি গৈছে ধুনীয়াকৈ। এতিয়া মই মিক্সি বাতিত যিখিনি মছলা আপোনালোকক দেখাইছিলোঁ সেইখিনি পিচি ল'লোঁ মিক্সি বাতিত আৰু পিচি লৈ পেলাই মই এতিয়া ইয়াতে দি দিছোঁ মছলাখিনি। এতিয়া আৰু ভালদৰে লৰাব লাগিব আৰু মছলাখিনি ভালদৰে ভাজিব লাগিব। কেঁচা গোন্ধ থাকিলে একদম ভাল নালাগিব। আগত এটা ভিডিঅ' দিয়া গৈছে, সেইটো অলপ বেলেগ ষ্টাইলত বনোৱা গৈছে আৰু এইটো অলপ বেলেগ ষ্টাইলত বনাইছোঁ। আৰু এয়া মছলাখিনি অলপ ভাজিছোঁ আৰু লাগি গৈছে মছলাখিনি। এনেকৈ লগাৰ নিচিনাকৈ ভাজিব আপোনালোকে। কেৰাহীত চাগিলে গম পাব আৰু মছলাখিনি ভজা হৈছে বুলি। আৰু ভাজি থাকিলে এটা ধুনীয়া চেণ্ট আহে। অলপমান পানী দি ভাজিলে বেছি ভাল হয়। আৰু মছলাখিনি ভজা হৈ গৈছে। মছলাখিনি ভাজি হৈ যোৱাৰ পিছত এতিয়া মই অমিতাখিনি দি দিলোঁ, বইল কৰি থোৱা অমিতাখিনি। এতিয়া অমিতা দি আৰু মই 5 মিনিট সময় ধুনীয়াকৈ ভাজিব লাগিব। এতিয়া ভজা হৈ গৈছে। এতিয়া মই পানী দিম। এতিয়া মই ভালদৰে উতলিব দিম। আৰু ইয়াৰ তৰকাৰী উতলি আছে। তৰকাৰী উতলি থকাত এতিয়া মই মাছকেইপিচ দি দিম। মাছকেইপিচ দি দিছোঁ। এতিয়া ভালদৰে উতলাব লাগিব। এয়া অমিতা তৰকাৰী উতলি আছে। আৰু যিসকলে এইদৰে ৰেচিপিটো বনাই খোৱা নাই, বনাই খাব, বহুতে টেষ্টি হয়। আৰু কালাৰটোও ইমান ধুনীয়া আহিছে চাওকচোন। হৈ গৈছে, এতিয়া নমাই দিম মই। এয়া মই অমিতা মাছেৰে ৰান্ধিলোঁ। আপোনালোকে এই ৰেচিপিটো বনাই যদি খোৱা নাই, একবাৰ বনাই খাব, বহুতে টেষ্টি। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ফ'ল' কৰি দিব। আজিলৈ ইমানতে সামৰিলোঁ। পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই।